everyone, Assalamualaikum, নমস্কাৰ। আপুনি কেনেকৈ আছে? আশা কৰিছোঁ আপোনাৰ সকলো ভালে আছে। মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন ৰেচিপি লৈ আহিছোঁ এটা। বলক চাওঁ কি ৰেচিপি। এয়া মই লৈছোঁ এগ। ইয়াত 10টা আছে আৰু এয়া পিঁয়াজ মই 4টা কাটি লৈছোঁ আৰু এয়া শুকান জলকীয়া 6-7টা লৈছোঁ, তেজপাত লৈছোঁ 2 খিলা আৰু এয়া নহৰু লৈছোঁ। এতিয়া বলক আমি আৰম্ভ কৰোঁ বনাবলৈ কাৰণে। প্ৰথমে কণীটো এনে ফুটা কৰি লওঁ, নহ'লে তেলত দিলে বহুত জোৰ ফুটে। এতিয়া মই তেল ইয়াত কড়াইত দি দিম, হালধি দি দিম। যিখিনি পিঁয়াজ মই কৰিছোঁ সেইখিনি আকৌ ইয়াত পিঁয়াজ জমা থাকো। এতিয়া মই ইয়াত পানী অলপ আধা চামুচ হালধি দিম। নিমখ সোৱাদ অনুযায়ী। এতিয়া মোৰ পিঁয়াজখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সিত পিচি লওঁ ইয়াত। জালত পিঁয়াজখিনি লাগি গৈছিলে, এতিয়া মই এইটো ধুই ইয়াত দি দিম। কণীটো ইয়াত দি দিম। লাগিছে মই মছলা দিছোঁ বুলি মছলা একো নাই দিয়া ইয়াত।
পাছত হৈ গ'ল। এতিয়া বনাইছোঁ। এতিয়া চোৱা কৰিলোঁ। কণী বনোৱা হৈ গ'ল। এইধৰণে কণী বনাই খাব, বহুতে টেষ্টি হয় মছলা নিদিয়াকৈ। মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ভিডিঅ' লৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।